দেখি তোক ধৰি থাকিবলৈ কম বলিখন হাতত লৈ থকাৰ ফটো তুলি চৌদিশে প্ৰচাৰ কৰি দিম বলিখনত কি লিখা থাকিব জানো নীলকান্ত হাজৰিকা এটা গভাই চুৰ তোমার বছর শুনতে গো আরে তুই তো আসতে বহুত আগে বহুত কম ফালতু বলে যাই বছর চাপত সময় থাকে চাপত আমরা তো ওই শেপ খালি করে বলে খাজো আপনি কে বলেন হিসাব কি রে মই নতুন নতুন আছে এই কথা আমি কে হিসাব এতিয়াও শেষ হোৱা নাই হিসাব কৰি আছে প্ৰত্যেক দিনে তোৰ কিমান কাৰ্টুন চুৰাংগত কিমান খন ট্ৰাক এদি কিমান ঠাইলৈ যাত্ৰা কৰে চুৰাংগৰ বজাৰ ক'ত আছে গাঞ্জা অফিংবোৰ তই কোন কোন চুৰাং বেপাৰীৰ পৰা কিনি ক'ত ক'ত বেচ সেইবোৰৰ পৰা দৈনিক কিমান গোলা টকা উপাৰ্জন কৰ সেইবোৰ ক'ত ক'ত জমা কৰ তই কৈছ নহয় থানাখনত জইন কৰাৰ পৰা হিচাপ কৰি কৰি দৰণি যিমানে হিচাপ নকৰি কৈছে ছাৰ সেই হিচাপ কিন্তু ইমান সহজতে আৰু যেতিয়া মিলিব তেতিয়া তইও ইয়াত তেনেকৈ থাকিব নোৱাৰিবি ডিঙিত ৰছী লগাম আৰু চুচুৰাই লৈ যাম বছৰ চুচুৰাবি দিন বেয়া থাকিলে এনকাউণ্টাৰো হৈ যাব পাৰে বৰ বেছি সপোন নেদেখিবি মই যদি ফেমিলি মাতিবলৈ যাওঁ তেনেহ'লে তই পস্তাব লাগিব এই ভাবি যে এইখন থানালৈ তোৰ ট্ৰান্সফাৰ কিয় হ'ল আৰু যদি কেনেবাকৈ মোৰ হিচাপখিনি গোট খায় তেতিয়া তই পস্তাব লাগিব এই ভাবি যে এইখন থানালৈ মোৰ ট্ৰান্সফাৰ নোহোৱা হ'লে ভাল আছে চাফা কৰি পেলাম চাল আগে নিজৰ কাম কাজখিনি চাফা কৰি লওঁ মই আকৌ অবাবত গুলি খৰচ কৰি বেয়া পাওঁ আৰু চি এই তই সেইটো নাজানো আমি বছৰ হাত কিমান দীঘল আমি একটা ফোন কৰিলে তোৰ সাসপেনশন হ'ব নাইবা ট্ৰান্সফাৰ হ'ব চাকৰি জীৱনত এইবোৰ ঘটনা বহুত ঘটিছে আজিলৈকে মই এখন থানাত 3 বা 4 মাহতকৈ বৰ বেছি দিন থাকি পোৱা নাই কিন্তু বছৰ সাম্ৰাজ্য কথা কৰিবলৈ মোক 3-4 মাহ নালাগে এটা দিনে যথেষ্ট ওপৰ আঘাত সেই দিনটো যাতে সোনকালে নাহে পাৰ্টিয়ে মানে গদ্দাৰী কৰিব খুজিছিল মোক মাৰি ধৰি ট্ৰাকখন লুকুৱাই থব বিচাৰিছিল এটা বিশাল গুণ্ডা বাহিনী পঠিয়াই দিছিল কিন্তু আপুনিতো জানে গোটেই লংকা উঠি আহিলেও এই হনুমানৰ লগত নোৱাৰে জোকাই ল'লে এই লংকাত জমাইহে দিব হয় হনুমান নে অবিনাশ যাক এই এৰিয়াৰ মানুহে কেপ্টেইন বুলি কয় হয় মানে মই কেপ্টেইন মই নহ'লে এই এৰিয়াৰ কোনো প্ৰগ্ৰেমেই হিট নহয় বিয়া পাতক পূজা পাতক নাচ গানৰ ফাংচন পাতক মই নালাগিলে চব চুপাৰ ক্লাব আৰু তই যে ইয়াৰ চোৰাং মাল কৰি ইয়াৰ পৰা তালৈ তাৰ পৰা ইয়ালৈ ইফাল সিফাল কৰি তোৰ বছৰ বিজনেছক চুপাৰ হিট কৰাই আছ ভালে ভালে কেইবোৰ এৰি পেলা নহ'লে তোৰ এই কেপ্টেইন বৰ বেছি দিন মেইনটেইন হৈ নাথাকে অবিনাশ মোৰ হাততে বিনাশ হ'ব জন্মতেই জ্যোতিষীয়ে কৈছিলহেঁতেন মোক কোনেও বিনাশ কৰিব নোৱাৰে সেয়েহে মোৰ নাম অবিনাশ ৰাখি দুয়ো ফুটি দিলে চিধাই পৰলৈ তাৰ পাছতো যদি আপুনি ট্ৰাই মাৰিব খুজিছে মাৰক কেয়াৰ নকৰাটো ভাল কথা কিন্তু কেয়াৰফুল হৈ থকাটো তাতকৈ বেছি ভাল কথা মনত থাকে যে অচিটোকটো আগতে দেখা নাছিল নতুন মাল নেকি এমএলএ হোম মিনিষ্টাৰক চিঠি লিখি মাতি আনিছে এমএলএ ঘৰে মাতিছে যেতিয়া নিশ্চয় ভাল মানুহে হ'ব না মোক ধ্বংস কৰা মোৰ বেপাৰ বন্ধ কৰা এই বুঢ়াৰ টাৰ্গেট আৰু সেই কামটো কৰিবলৈকে হায়াৰ কৰি মাতি অনা হৈছে চালা এইবোৰ মই একো নুবুজো মই মাল লওঁ কাম কৰোঁ তাৰাতাৰি মালখিনি দিয়ক মই যাব লাগে ঘৰখিনি মাতি আছোঁ নাই মোৰ বৰ বিশ্বাসী মানুহ এটা গধুৰ দায়িত্ব দিব কিহৰ দায়িত্ব ৰাজনীতি দূৰৰ পৰাই শত কোটি প্ৰণাম এইবোৰ ৰাজনীতি ফাজনীতিৰ কথা মই বুজিও নাপাওঁ আৰু বুজিবলৈ ইচ্ছাও নাই মই জানো বছ আপোনাৰ কামবোৰ বৰ ভাল নহয় আৰু মই ইয়াকো জানো যে আপোনাৰ ব্যৱসায়ত হেল্প কৰি মই তামাম বেয়া কাম কৰি আছোঁ কিন্তু বছ ইমানেই ইয়াতকৈ বেছি বেয়া হোৱাৰ ইচ্ছা মোৰ নাই যদি ইয়াতকৈ বহুত বেছি টকা দিম তেতিয়া ইয়াতকৈ বহুত বেছি বেয়া কাম কৰি পিনে মোৰ লগত প্ৰশ্নই নুঠে মই মোৰ কামৰ নাম জানো বছ ইয়াতকৈ এটা টকাও মোক বেছিকৈ নালাগে মই অভাৱী হ'ব পাৰোঁ কিন্তু শিক্ষাৰী I don't care. এটা কি হব বস আরে এই দেখো সিধাই না করে দিলে না তো সোনকালে হা হব আর এই হার নার মাজত মাত্র এটা নামে আছে অবিনাশ তোমালোকৰ এই এমএলএজন বৰ দুখীয়া বুজিছা
দুখীয়া যিকেইটা বেতন পাওঁ তাৰ বেছি অংশ ৰাইজক দি থৈ যায় কেনেকৈ ঘৰখন চলাবলৈকে নাজানি হৈ পৰে যোৱা মাহতো মাজনী হোষ্টেলৰ ফিজকেইটাকে দিব নোৱাৰিলো তাই বেছিকৈ ক'ৰবাত গান চান গাই কিবাকৈ ফিজকেইটা আদায় দিছে তুমি দেখি আছো নেকি কিবা এটা কম্পিটিশ্যনত তাত ফাইনেলো পাইছে নহয় কিবা এটা কম্পিটিশ্যন নহয় এটা চেনেলে পতা কম্পিটিশ্যন তাৰ ফাইনেলখন জিকিব পাৰিলে আমাৰ ছোৱালীয়ে অসম সংখ্যক কিতাপ পাব সৰুৰে পৰাই তাই বৰ ভাল গান গায় পঢ়া শুনাতকৈ তাইৰ গান গোৱাতহে বেছি চাব বাপেকে অলপ টকা পইচা খৰচ কৰিব পাৰিলে আমাৰ ছোৱালীয়ে এদিন ভাল গায়িকা হোৱাৰ কথাটো বেছি পিছে জীয়েকৰ কথা চিন্তা কৰাৰ সময় বাপেকৰ জানো আছে এইবোৰ অভিযোগ মোৰ পৰিয়ালৰ বাকী মানুহবোৰ কৰে বুজিছা বাকী এমএলএবোৰে বোলে নিজৰ পৰিয়ালৰ মানুহক চাকৰি ঠিকা দি একেবাৰে চহকী কৰি পেলাইছে কিন্তু মই এমএলএ হোৱাৰ পাছত মোৰ পৰিয়ালৰ মানুহৰ কিন্তু অকণো লাভ হোৱা নাই বহুতে মোক ইমানেই বেয়া পাবলৈ লৈছে যে মোৰ ঘৰলৈ আহিবলৈকে বাদ দি দিছে আজিৰ পৰা চাগে তুমি মোক বেয়া পাবলৈ ল'বা কিয় খুৰাদেউ তোমাক যে মই এই সহায়কণ কৰিব নোৱাৰিম নাই খুৰাদেউ মই তেনে কথা ভবাই নাই আপুনি যেনেকৈ আছে তেনেকৈ থাকক ৰাইজৰ মাজত এজন হৈ থাকক ৰাইজৰ আপোন মানুহজন হৈ থাকক মই যেতিয়া হ'লে তাৰ পৰা কি খুব বেছি বাহিৰলৈ গৈ কোনোবা কোম্পানী এটাত চাকৰি কৰি থাকিম তাৰ পৰা আমাৰ এই অঞ্চলৰ মানুহখিনি একো লাভ কিন্তু আপুনি যদি বাকী এভেইলেবলৰ দৰে ক'বলৈ যায় তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ বহুত বেছি ক্ষতি হ'ব যাক কোনেও কেতিয়াও পূৰণ কৰিব নোৱাৰে এইটো কিয় হয় এঘৰৰ পূজাৰ সা সামগ্ৰী চব যোগাৰ কৰি থৈ আহিছো ভাগে ভাগে ল'ৰা লগাই থৈ আহিছো এতিয়া আৰু কোনো টেনশ্যন নাই ধীমান তই দেখোন গুৱাহাটীত ইঞ্জিনিয়াৰ বনি আছো ইয়ালৈ কেতিয়া লাজ পৰীক্ষা এটা দিবলৈ তাক অকণমান পইচা লাগে মোৰ পৰা বিচাৰি আহিছে আপুনি আকৌ ক'ৰ পৰা দিব নিজে দেখোন থম থম গোপাল হৈ বহি আছে তথাপিতো চিন্তাৰ কোনো কাৰণ নাই বাচ্ছ কিমান লাগে ক'বা মই দিম তোমাক অৰ্থ নাই তই দিব নালাগে মোৰ এডমিশ্যনৰ সময়তো তই মোক বহুত টকা দিছ চব সুধে মোলে উচুল কৰিম এই বুলি ভাবিছ মোক মই পঢ়া শুনাত গৰু গাধ হ'ব পাৰোঁ কিন্তু দিয়া নিয়াৰ ব্যৱসায়ত মই পক্কা খিলাড়ী হয় ৰাইজে মোক এনেই কেপ্টেইন বুলি নকয়তো মই একো চিন্তা নকৰিবি ন ডিগ্ৰীটো লৈ আহ ভাল চাকৰি এটাত সোমাই যা আৰু ফুলত দুনিয়ালৈ উভতি নাহি ইয়াৰ মানুহে হাঁহিবলৈ পাহৰি গৈছে আৰু যদি কোনোবাই হাঁহিব খোজে তাকো কোনোবাই পঠিয়াই আমাৰ এই নেতাবোৰকে চাচোন লাষ্ট কেতিয়া হাঁহিছিল নিজৰ চাগে মনত নাই ল'ৰাখিনিক মই আজি এটা পাৰ্টি দিছো মদৰ পাৰ্টি নহয় কিন্তু মাছ মাংসৰ পাৰ্টি কিন্তু মানিব লাগিব তাৰ মনটো ভাল নেকি কিন্তু সেই নীলকান্ত হাজৰিকা তৰ্জয় কাম কৰে তাৰ চোৰাং বস্তুবোৰ পুলিচৰ চকুত ধৰি দি এই অজ্ঞাতলৈ লৈ যায় আইন ভংগকাৰী ক্ৰিমিনেলি